কৰোঁ মানুহে যে ইনি যে পাই যে ইনি যে no, 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 no. खैर आओ यार सैनिटाइजर के नशे करना बंद करो और शुरू करते हैं बिना किसी बकचोदी के নমস্কাৰ মানুহবোৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য ভিডিঅ' অঞ্চললৈ আৰু আপোনালোকে চাইছে মিষ্টাৰ নাইন ভিডিঅ' ভালদৰে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব ধন্যবাদ মনে কৰক আপোনালোকেতো এনেকুৱা মানুহ দেখিছে যোনে নিজৰ পইচা পাতিক লৈ অলপ শ্ব' অফ কৰে বা লেভেল দিয়ে কিন্তু আজি আমি যাৰ কথা পাতিবলৈ লৈছোঁ তেওঁ লেভেলটো দিয়ে কিন্তু নিজৰ পইচাত লেভেল নিদিয়ে নাই তেওঁ বাপেকৰ পইচাটো লেভেল নিদিয়ে তেওঁ লেভেল দিয়ে নিজৰ পাতি লোৱা ভায়েকৰ পইচাত তাকো চুৰি পইচা হয় আপোনালোকে ঠিকে ভাবিছে আজি আমি কথা পাতিবলৈ লৈছোঁ কাম নহয় লেভেলে যাৰ পৰিচয় অসমৰ প্ৰথম কোৰিঅ'গ্ৰাফাৰ সুমি বৰাৰ বিষয়ে ভ্যালু অফ মানি পাৱা আ লট কিয় কাম কৰিবলৈ পইচা লাগিব হে লাক্সাৰিৰ কথা আহি গ'লে কি শাৰ্ট পিন্ধিছে কি বেগ লৈছে ৰাম পইচা আছে পিন্ধিছে কি হ'ল তাৰপিছত তুমি সেইটো কথা কৈ পেলাই তুমি কিনিব নোৱাৰা নহয় শ্বাৰ্টটো একদম বাইদেউ ঠিক কথা কৈছে তুমিতো কথা কৈ পেলাই দামী বস্তু কিনিব নোৱাৰা দামী বস্তু কিনিবলৈ হ'লে তুমি এনেকুৱা এজন ভাইক পাতি লোৱা যোনে স্কেম কৰি পেলাই মানুহৰ পইচা লুটে এপাকত খং উঠে যেতিয়া মানুহে মানে কষ্ট কৰি যদি কিবা এটা পায় মই বহুত ৰেচপেক্ট কৰোঁ মানুহে যে ইনি যে পাই যে ইনি যে কানেকশ্যনৰ থ্ৰু দি বা লিংক হওক বা কাৰোবাৰ মামাকৰ জীয়েক কাৰোবাৰ বৰ্তাকৰ পুতেক আৰু কাৰোবাৰ পাতি লোৱা ভাইক বাইদেউ আচলতে গোটেই পডকাষ্টটো নিজৰ কাহিনীয়ে কৈ আছিল খালি আমাৰ মানুহে বুজি পোৱাত অলপ পলম নহয় আচলতে এওঁ বিয়াত যথেষ্ট কণ্ট্ৰভাৰ্চি হৈছিল আৰু মানুহে সন্দেহ কৰিবই কাৰণ প্ৰাইভেট জেটত গৈছে লাখ টকীয়া কাপোৰ পিন্ধিছে বিয়াত কোটি টকা খৰচ কৰিছে গতিকে সন্দেহ কৰাটো স্বাভাৱিক কাৰণ সকলোৱে জানে এগৰাকী ৰিল বনোৱা নাচনীৰটো ইমান অকাত নাই ফুল টাইম টিকটকাৰ আছিল পাৰ্ট টাইমহে অভিনেত্ৰী আৰু অনেষ্টলি ক'ব গ'লে মইতো এই অভিনেত্ৰীগৰাকীক অকল ৰাঘৱতহে দেখা মনত আছে তাতো এওঁৰ অভিনয়ৰ অভাৱ নিজৰ জীৱনত কি হৈ আছে কাম why don't people work on themselves মানে কাম কিয় নকৰে লুকি কি কাম কৰিছে সেইটোৱে প্ৰশ্ন আমাৰ আপোনালৈ যে আপুনি কাম কিয় নকৰিলে পাতি লোৱা ভাইকটোৰ পিছফালে যে ওলমি দিলে মোৰ ইমান সময় নাথাকে নাজানো কিয় এতিয়া বিয়া কথাও ইমান কি মই গমেই নাপালো ইমান যে কথা পাতিলে বিয়া মানে মই আপোনাক ক'ব লৈছিলো যে আপুনি টপ অফ দ্য টাউন হৈ গৈছে মই সময় নাপালো মই নেপালো এইটো ষ্টাৰডামে কোৱা নে তুমি কিয়ে ক'লে ট্ৰলে হলো কি হলো মই গমেই নাপালো কেতিয়া হলো কেনেকে গম পাব আপুনি মানুহে আপোনাক কি সমালোচনা কৰিছে আৰু মই ভাবো যে ট্ৰল বা সমালোচনাসমূহো কিয় আপোনাক কৰা হৈছে সেইখিনি বুজিবৰ বাবেও আপুনি অলপ মাথাটো খটুৱাব লাগে ভাবিব লাগে যে কেলে মোক ট্ৰল কৰিছে আৰু মোৰ আচলতে অলপ সন্দেহ আছে যে আপোনাৰ সেইখিনি শক্তি আছে নে নাই গম নোপোৱাটো বহুত বেটাৰ হ'ল আৰু ইউটিউবত দেখিছো চব মোৰ ৰিলছ মোৰ ষ্টৰী মোৰ ফ্ৰেণ্ডৰ ষ্টৰী চব চুৰ কৰি ভিডিঅ' ভিউজ পাই গৈছে না পালে পোৰ্টেল যে কিবা কিবি কৈ আছে কি আচ্ছা বাইদেউ ইফালে আকৌ গম পোৱা নাছিল দে কথাবোৰ আৰু আমি পাব্লিক ফিগাৰ কাৰণে একো ক'ব নোৱাৰো কিন্তু খুলি দিলো ন নিজৰ লাইফটো একদম পাব্লিক ফিগাৰ কাৰণ বেয়া এক্টিং কৰি পাব্লিক ফিগাৰ হ'বলৈ কম টেলেণ্টৰ প্ৰয়োজন নে কন্ট্ৰভাৰ্সি খিনি আমি ক্লিয়াৰ কৰি দিওঁ এবাৰ যোনে সেই এজাম্পশনছ বিলাক ৰাখিছে নকৰো হা নকৰো কি ক্লিয়াৰ ক্লিয়াৰ এতিয়াতো কি ক্লিয়াৰ কৰিব এতিয়া তেওঁক দিয়া সকলো অভিযোগ সঁচাই মিছা অভিযোগ দিলেহে ক্লিয়াৰ কৰিব আই থিংক এই পডকাষ্ট কেইটাতে বাইদেৱে নিজৰ কেৰিয়াৰৰ সবাতোতকৈ শ্ৰেষ্ঠ অভিনয় কৰিছে কাৰণ 1-1.5 ঘণ্টা একেৰাহে ফাঁকি কথা কৈ থাকিবলৈ অকণমানতো অভিনয় জানিব লাগিব